আকৌ ঘৰলৈ যোৱা নাইতো কি হ'ল নিছি এতিয়ালৈকে হোৱা নাই যে পাপা প্ৰীতম ঘৰত নাই কলৈ গ'ল নাজানো অথনি মোৰ লগত কাজিয়া কৰি কৰবালৈ ওলাই গৈছিল এতিয়ালৈকে অহা নাই ফোন কৰি আছো ফোনটো ছুইচ অফ মোৰ বিৰাট টেনচন হৈছে পাপা তুমি টেনচন নলবা নিছি কলৈ যাব নিশ্চয় ঘৰলৈ কি গৈছে ৰাতিপুৱা দেখিবা সি নিজে উভতি বেছি দেৰি কৰিব নালাগে যোৱা শুই থাকে নাই নাই পাপা মোৰ মনে কৈছে প্ৰীতম ঘৰলৈ যোৱা নাই সি কৰবাত বিপদত পৰা নাইতো আহা একো বিপদত পৰা নাই সি জানি বুজি তোমাক টেনচন দিবলৈ এইবোৰ কৰিছে তাৰ মতলব বুজিবলৈ মোৰ আৰু বাকী নাই যি কোনো প্ৰকাৰে তোমাক সি তাৰ ঘৰলৈ আকৌ উভতাই নিবলৈ বিচাৰিছে যাতে তোমাক তাৰ নিজৰ মতেৰে আৰু খুৰাক খুৰীয়েকৰ মতেৰে পৰিচালনা কৰিব পাৰে এইবোৰ চব মাইণ্ড গেম নিছি মোৰ ছোৱালীক কষ্ট দি সি ৰং চাইছে বহুত চাত চৰি নিছি তুমি চিন্তা নকৰিবা মই আছো নহয় যোৱা তুমি শুই থকা যোৱা নিছি শুই থকা এতিয়া যি দেখিছো এতিয়া আমি পলাই যোৱাৰ বাহিৰে আমাৰ হাতত আৰু উপায় নাই আমাৰ সম্পৰ্কটো ভাঙিবলৈ সকলোবোৰে মিলি ষড়যন্ত্ৰ কৰি আছে মই তোমাক হেৰুৱাবলৈ নিবিচাৰো প্ৰিয়া কোৱা আহিবা নাই তুমি যদি মোক সঁচাকে ভাল পোৱা তুমি যদি মোৰ লগত জীৱনটো কটাব বিচৰা তেনেহলে কোনো কিন্তু নাই আৰু যদি নাহা তেনেহলে ভাবি ল'বা তোমাৰ মোৰ সম্পৰ্ক শেষ তোমাৰ ওচৰত মাত্ৰ 2 ঘণ্টা সময় আছে শুই যি শান্তি পাইছো ককায়ে সৰুতে কোৱা সাধুবোৰলৈ মনত পৰি গৈছে কোনো অট্টালিকাৰ কৃত্ৰিমতাই
এই সুখ দিব নোৱাৰে। মন গৈছে, এতিয়াহে অনুভৱ কৰিছো সম্পৰ্কৰ ভৰত মানুহে নিজকে কেনেকৈ পাহৰি যায়। বহুত দিনৰ মূৰত মই হোৱাৰ সুযোগ পাইছো। হে ভগৱান, এই নিশাটো যেন আৰু দীঘলীয়া হওক।